নমস্কাৰ বন্ধুসকল তো গাইজ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক SSUSৰ ফালৰ পৰা যি D Pharm, B Pharm আৰু BSc নাৰ্ছিঙৰ অনলাইন ষ্টাৰ্ট হৈছে অনলাইন এক্সামৰ কাৰণে এইটো অনলাইন কেনেকৈ কৰিব লাগে মই এইটো ভিডিঅ'ত ডিটেইলকৈ দেখাম। তো প্ৰথমে ইয়াত আমাক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ইয়াত চাওক ষ্টেপ 1ত যি লিখা আছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আমি ইয়াত ক্লিক কৰিম। তো ৰেজিষ্ট্ৰেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত চাওক এনেকুৱা এটা পেজ ওপেন হৈছে। ইয়াত চাওক লিখা আছে একাডেমিক ইয়াৰ 2026-2027 আৰু নেক্সট ইয়াত চাওক লিখা আছে ইমেইল। তো ইয়াত আপোনাৰ যিটো ইমেইল হয় আপুনি ইমেইলটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত চাওক লিখা আছে মোবাইল নম্বৰ। আপোনাৰ যিটো মোবাইল নম্বৰ হয় আপুনি ইয়াত টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ পিছত ইয়াত যি লিখা আছে সেন্ড OTP আমি ইয়াত ক্লিক কৰিম। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো আপুনি ইয়াত যে লিখা আছে এণ্টাৰ OTP ইয়াত দিব। তো OTPটো ইয়াত দিয়াৰ পিছত ভেৰিফাই OTPত ক্লিক কৰিলে আপোনাৰ মোবাইল নম্বৰটো ভেৰিফাইড হৈ যাব। তাৰপিছত ইয়াত আপুনি এটা পাছৱাৰ্ড বনাই ল'ব। পাছৱাৰ্ডটো হ'ব লাগিব নম্বৰ আৰু এটা চিম্বল দিব। তাৰপিছত দুটা কেপিটেল লেটাৰ দিব। এনেকৈ আপুনি পাছৱাৰ্ডটো বনাই ল'ব। পাছৱাৰ্ডটো ইয়াত আপুনি টাইপ কৰিব। তাৰপিছত ৰিএণ্টাৰ কৰিব। কৰাৰ পিছত ইয়াত যে আপুনি চাই আছে ৰেজিষ্টাৰ, ইয়াত ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব আৰু ৰেজিষ্ট্ৰেশ্যনৰ পিছত আপোনাৰ মোবাইল নম্বৰ আৰু পাছৱাৰ্ডেদি এইটো লগ ইন কৰিব লাগিব। তো এতিয়া আমি লগ ইন কৰিম। ইয়াত দিয়াৰ পিছত আমি লগ ইনত ক্লিক কৰিম। তো চাওক লগ ইন হৈ গ'ল। লগ ইন হৈ যোৱাৰ পিছত ইয়াত চাওক দিয়া আছে ইনষ্ট্ৰাকশ্যনত চাওক লিখা আছে অল ফিল্ডছ মাৰ্ক ষ্টাৰ। যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া থাকিব সেইবিলাক মেণ্ডেটৰী হয়। তাৰপিছত আপুনি এবাৰ ডিটেইল দিয়াৰ পিছত চেঞ্জ কৰিব নোৱাৰে। আৰু ইয়াত চাওক লিখা আছে ভেলিড মোবাইল নম্বৰ আৰু ইমেইল ID হ'ব লাগিব। তো প্ৰথমে আমাক ইয়াত পাৰ্চনেল ডিটেইলছ যি লিখা আছে আমি ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত পাৰ্চনেল ইনফত ক্লিক কৰিলোঁ। ইয়াত চাওক ওপৰত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ, তাৰপিছত ইমেইল, তাৰপিছত মোবাইল নম্বৰ শ্ব' হৈছে। তো প্ৰথমে ইয়াত আপোনাৰ ফুল নেমটো দি দিব। যিটো আপোনাৰ ফুল নেম হয় আপুনি এইবোৰ ডিটেইলছ কেপিটেল লেটাৰত লিখিব। ফুল নেমটো দি দিব। তাৰপিছত আপোনাৰ যিটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো প্ৰথমে চাওক লিখা আছে তো মানে প্ৰথমে মান্থ, তাৰপিছত ডেট, তাৰপিছত ইয়াৰ। তো আপুনি এনেকৈ ডেট অফ বাৰ্থটো ইয়াত ছিলেক্ট কৰিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেমটো দি দিব। ফাদাৰ্ছ নেমৰ পিছত আপোনাৰ মাদাৰ্ছ নেম। তাৰপিছত ইয়াত জেণ্ডাৰটো ছিলেক্ট কৰিব, মেল ফিমেল যিটো হয় আপুনি ছিলেক্ট কৰি ল'ব। তাৰপিছত চাওক লিখা আছে কেটেগৰী। আপোনাৰ কেটেগৰীটো কোনটো হয়, জেনেৰেল, ST, SC, ST যিটো হয় আপুনি ছিলেক্ট কৰি ল'ব। তাৰপিছত চাওক লিখা আছে RU PWD দিব্যাংগ। ইয়াত আপুনি যদি হয় ইয়েছ দিব, নহ'লে নোট ক্লিক কৰিব। তাৰপিছত ডমিচিয়েল ষ্টেট ফ্ৰম, ইয়াত আপুনি আছাম ছিলেক্ট কৰিব, যিটো আপোনাৰ ষ্টেট হয় ছিলেক্ট কৰিব। ইয়াৰ পিছত চাওক ইয়াত লিখা আছে আধাৰ কাৰ্ড নম্বৰ, যিটো 12 ডিজিটৰ আধাৰ কাৰ্ড নম্বৰ হয়, নম্বৰটো আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত চাওক লিখা আছে ৰিলিজিয়ন, আপোনাৰ ৰিলিজিয়ন কোনটো হয়, হিন্দুইজম, ইছলাম, খ্ৰীষ্টানিটি যিটো হয় আপুনি ছিলেক্ট কৰি ল'ব। অ'কে, ইয়াৰ পিছত চাওক লিখা আছে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক। ইয়াত আপোনাৰ শৰীৰত যদি কোনোবা ঠাইত তিল আছে আপুনি সেইটো লিখি দিব। যেনে ইয়াত লিখি দিব যদি আপোনাৰ ফেচত আছে লিখি দিব 1 mole on face। আপোনাৰ হাতত আছে ইয়াত লিখি দিব 1 mole in hand। আৰু যদি আপোনাৰ এটাতকৈ বেছি তিল নাই তেন্তে ছেকেণ্ড অপশ্যনটোত NA বুলি দিলেও হ'ব, মানে নট এপ্লিকেবল এনেকৈ দিলেও হ'ব। তাৰপিছত চাওক লিখা আছে RU a পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। ইয়াত আপোনাক ইয়েছ কৰি দিব লাগিব, কাৰণ ইয়াৰ কাৰণে আপোনাক এইটো এক্সামত গভ চিটৰ কাৰণে আপোনাক PRCখন লাগিব, মানে PRC মেণ্ডেটৰী হয়। তো আপুনি ইয়াত ইয়েছত ক্লিক কৰিবই লাগিব। অ'কে, এইখিনি দিয়াৰ পিছত এতিয়া আমি ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিলোঁ। চ' ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত চাওক এনেকুৱা এটা পেজ অ'পেন হ'ল। ইয়াত চাওক নেক্সট দিব লাগিব এড্ৰেছ। তো এড্ৰেছৰ ঠাইত ইয়াত চাওক লিখা আছে এড্ৰেছ লাইন 1। তো এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজ নেমটো লিখি দিব। এড্ৰেছ 2ত দিব পোষ্ট অফিচ আৰু এড্ৰেছ 3ত পুলিচ ষ্টেচন এনেকৈ দি দিব। তাৰপিছত যিটো আপোনাৰ চিটি হয় চিটি নেমটো আপুনি ইয়াত লিখি দিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট, তাৰপিছত ষ্টেটটো লিখিব। তাৰপিছত যিটো আপোনাৰ পিনক'ড হয় পিনক'ডটো লিখিব। ইয়াত দিয়াৰ পিছত
ইয়াত যি লিখা আছে পাৰ্মানেণ্ট এড্ৰেছ তো আপুনি সেম এজ লোকেল এড্ৰেছত ক্লিক কৰিব ক্লিক কৰিলে অটোমেটিক্যালি ইয়াত শ্ব' হ'ব যদি সেম হয় আৰু যদি সেম নহয় তেন্তে আপুনি টাইপ কৰি দিব পাৰ্মানেণ্ট এড্ৰেছটো আপোনাৰ ইয়াৰ পিছত চাওক ইয়াত লিখা আছে অল্টাৰনেট মোবাইল নম্বৰ তো ইয়াত আপোনাৰ ঘৰৰ নম্বৰটো আপুনি দিব পাৰে ইয়াত অল্টাৰনেট মোবাইল নম্বৰটো দিয়াৰ পিছত এতিয়া আমি ইয়াত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিম সেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত ইয়াত এতিয়া ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব তো ইয়াৰ ফটোৰ যিটো মানে সাইজটো ইয়াত দিয়া আছে আপুনি ইয়াত চাই আছে জেপিজি ফাইল হ'ব লাগিব ম্যাক্সিমাম সাইজ হ'ব লাগিব 35 মানে 35 কেবিৰ আন্ডাৰত আপোনাৰ ফটোটো হ'ব লাগিব হাইটটো ইয়াত দিয়া আছে 250 পিক্সেল টু 320 আপুনি এইবোৰ হাইট আৰু উইডথ চাই ৰিসাইজ কৰি ফটো আৰু সিগনেচাৰটো আপোনাৰ বনাই ল'ব তো এনেকৈ মই এতিয়া ফটোটো এতিয়া আপলোড কৰিলোঁ তাৰপিছত যিটো সিগনেচাৰটো আপলোড কৰিলোঁ তো ফটো আৰু সিগনেচাৰ আপলোড হৈ যোৱাৰ পিছত এতিয়া মই সেভ এণ্ড প্ৰচিডত ক্লিক কৰিলোঁ তো এতিয়া নেক্সট চাওক ইয়াত লিখা আছে কোৰ্স সিলেকশন আপুনি কোনটো কোৰ্সৰ কাৰণে এপ্লাই কৰিব বিচাৰে ইয়াত যেনে লিখা আছে বি ফাৰ্ম ডি ফাৰ্ম তাৰপিছত হেল্থ কেয়াৰ কোৰ্সেছ আৰু বিএসসি নাৰ্ছিং তো যদি আপুনি ডি ফাৰ্মৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেন্তে ডি ফাৰ্ম সিলেক্ট কৰিব বা যদি বি ফাৰ্মৰ কাৰণে বিচাৰে বি ফাৰ্ম আৰু যদি বিএসসি নাৰ্ছিং যিকোনো আপুনি সিলেক্ট কৰিব পাৰে তো এনেকৈ সিলেক্ট কৰাৰ পিছত এতিয়া আমি সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিলোঁ তো সেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত ইয়াত চাওক লিখা আছে এক্সাম চেণ্টাৰ তো এক্সাম চেণ্টাৰটো ইয়াত চাওক গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তাৰপিছত তেজপুৰ ডিফু লখিমপুৰ এইবিলাক লিখা আছে তো আপোনাৰ যিটো ডিষ্ট্ৰিক্ট ওচৰত হয় আপুনি সেইটো সিলেক্ট কৰি ল'ব যেনে মই ইয়াত কোকৰাঝাৰ সিলেক্ট কৰিম এইখিনি দিয়াৰ পিছত এতিয়া আমি সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিলোঁ তো ইয়াৰ পিছত চাওক লিখা আছে বোৰ্ড তো আপোনাৰ বোৰ্ড যিটো হয় আপুনি যদি CBSE হয় CBSEত ক্লিক কৰিব যদি নহয় তেন্তে আদাৰত ক্লিক কৰি দিব এইখিনি দিয়াৰ পিছত এতিয়া ক্লাছ 10ৰ যিবিলাক ডিটেইলছ এডুকেশ্যন কোৱালিফিকেশ্যন এইবিলাক দিব লাগিব তো ইয়াত চব লিখা আছে SSLC 10th মাৰ্ক অবটেইন আপোনাৰ টোটেল মাৰ্ক কিমান আছিল মানে কিমান মাৰ্ক আপুনি পাইছিলে ইয়াত লিখি দিব তাৰপিছত আউট অফ মানে কিমান মাৰ্কৰ ভিতৰত তো এনেকৈ লিখি দিব যিটো হয় আপুনি মাৰ্কশ্বিটত চাই এইবোৰ ডিটেইলছ দি দিব নহ'লে ভুল হ'ব পাৰে তো এনেকৈ দিয়াৰ পিছত এতিয়া নেক্সট ইয়াত যে লিখা আছে ৰোল নম্বৰটো আপুনি লিখি দিব এডমিটত চাই ইয়াত আপুনি ৰোল নম্বৰ দিয়াৰ পিছত ইয়াৰ অফ পাছিং যিটো হয় আপুনি লিখি দিব তাৰপিছত চাওক লিখা আছে বৰ্ড তো বৰ্ড যিটো হয় সেৱা বা যিটো হয় আপোনাৰ আপুনি ইয়াত লিখি দিব এনেকৈ দিয়াৰ পিছত নেক্সট চাওক লিখা আছে 10+2 এছএছৰ মানে এছএছ যদি আপুনি পাছ কৰিছে তেন্তে আপুনি পাষ্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত যে লিখা আছে সিলেক্ট বুলি ইয়াত আপুনি সায়েন্স সিলেক্ট কৰিব তাৰপিছত যিসকল কেণ্ডিডেট মানে 2026ত এক্সাম দিছে এতিয়ালৈকে পাছ কৰা নাই তেওঁলোক এপিয়াৰিঙত ক্লিক কৰি দিব এপিয়াৰিঙত ক্লিক কৰি দিলে আৰু বেলেগ আপোনাক ইয়াক মাৰ্ক অবটেইন আউট অফ এইবিলাক দিব নালাগে অকল যি লিখা আছে বৰ্ড যিটো লিখা আছে আপুনি সেইটো দিব পাৰে তো এপিয়াৰিঙত দিয়াৰ পিছত ইয়াত আৰু আপোনাক বেলেগ একো ডিটেইলছ দিব নালাগে অকল আপুনি ৰোল নম্বৰ আৰু বৰ্ডটো দিব পাৰে তাৰপিছত ছাবজেক্ট আপোনাক ইয়াত অকল বায়'লজি হ'ব এইবিলাক ইয়াত চাওক বায়'লজিটো অটোমেটিকলি ক্লিক কৰা থাকে ইয়াৰ পিছত আপোনাক সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব লাগিব ক্লিক কৰিলে ইয়াত আপোনাক পে'মেণ্ট কৰিব লাগিব তো গাইজ ইয়াৰ এপ্লিকেশ্যন ফি হ'ল 1500 তো ইয়াৰ পে'মেণ্টটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই যেতিয়া ষ্টাৰ্ট হ'ব আপোনাক লগ ইন কৰি পে'মেণ্টটো কৰিব লাগিব তো এপিয়াৰিংবিলাকে কেনেকৈ কৰিব লাগে মই এইটো দেখুৱালোঁ তো এতিয়া মই দেখুৱাম যে যিবিলাকে মানে পাছ কৰিছে যিবিলাক মানে আগতে মানে এছএছ পাছ কৰিছে তেওঁলোক কেনেকৈ কৰিব লাগিব ওকে তো নেক্সট যিসকলে মানে এছএছ 10+2 আগতে পাছ কৰিছিলে তেওঁলোক ইয়াত পাষ্টত আপুনি সিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত আপোনাৰ ষ্ট্ৰীমটো সিলেক্ট কৰি ল'ব সায়েন্স তাৰপিছত আপুনি কিমান মাৰ্ক পাইছিলে এইটো আপুনি ইয়াত লিখি দিব তাৰপিছত আউট অফ কিমান মাৰ্ক আছিল
এইটো সিলেক্ট কৰিব তাৰ পিছত ৰোল নম্বৰ পাছিং ইয়াৰ আৰু বোৰ্ড নেমটো আপুনি ইয়াত টাইপ কৰি দিব দিয়াৰ পিছত এতিয়া চাওক লিখা আছে সাবজেক্ট অপটেড আপুনি কোনটো এক্সাম মানে কোনটো সাবজেক্টত এক্সামটো দিব বিচাৰে যেনে ইয়াত লিখা আছে ম্যাথমেটিক্স আৰু বায়োলজি ইয়াৰ আপুনি যিকোনো এটা সিলেক্ট কৰিব লাগিব তো মই ইয়াত বায়োলজি সিলেক্ট কৰিছিলো ইয়াৰ পিছত চাওক লিখা আছে SSSLC মাৰ্ক ডিটেইলছ তো ইয়াত আপোনাৰ ইংলিছ ফিজিক্স আৰু ম্যাথমেটিক্স বা বায়োলজি আপোনাৰ কিমান মাৰ্ক আছিল মাৰ্কবোৰ আপুনি ইয়াত টাইপ কৰি দিব প্ৰথমে চাওক ইয়াত সাবজেক্ট 1 টো দিয়া আছে তাৰ পিছত নেক্সট আপুনি সাবজেক্ট 2 টো ইয়াত ফিজিক্স সিলেক্ট কৰিব তাৰ পিছত সাবজেক্ট 3 ত আপুনি কেমিষ্ট্ৰি দিব তাৰ পিছত সাবজেক্ট 4 ত বায়োলজি বা ম্যাথমেটিক্স যেটো আপুনি ইয়াত সিলেক্ট কৰিছে হেইটো ইয়াত দিব তাৰ পিছত আপুনি কিমান মাৰ্ক পাইছিলে ইংলিছত এইটো দি দিব তাৰ পিছত ইয়াত চাওক লিখা আছে ফিজিক্সৰ ঠাইত চাওক লিখা আছে থিওৰি আপুনি থিওৰি মাৰ্কটো কিমান আছিল এইবোৰ আপুনি মাৰ্কশিট চাই দি দিব তো থিওৰি ঠাইৰ মাৰ্কত আপুনি থিওৰিৰ মাৰ্কটো দিব আৰু প্ৰেক্টিকেলৰ মাৰ্কৰ ঠাইত আপুনি প্ৰেক্টিকেলত যিমান মাৰ্ক আছিল হেইটো আপুনি ইয়াত টাইপ কৰি দিব দিয়াৰ পিছত ইয়াত আপুনি টোটাল মাৰ্কটো লিখি দিব এনেকৈ দি সব সাবজেক্টত আপুনি চাই লিখি দিব তো এনেকৈ দিয়াৰ পিছত ইয়াত যি লিখা আছে সাবজেক্ট মাৰ্কবোৰ আপুনি ইয়াত ভালকৈ দিব দিয়াৰ পিছত ইয়াত যি লিখা আছে সেভ এণ্ড কন্টিনিউ আমি ইয়াত ক্লিক কৰিম ক্লিক কৰিলে চাওক এপ্লিকেশন ফিটো আহি গ'ল ইয়াত 1500 তো গাইজ এইটোৰ এপ্লিকেশন ফিটো এতিয়ালৈকে লাইভ হোৱা নাই তো এইটো 2-3 দিন লেট হ'ব পাৰে তাৰ পিছত আপুনি যেটো আপোনাৰ মোবাইল নম্বৰ আৰু পাসওয়াৰ্ড হেইটো দি লগইন কৰি আপুনি পেমেন্টটো কৰিব পাৰিব তো যেতিয়া ইয়াৰ পেমেন্টটো ষ্টাৰ্ট হ'ব মই হেইটোৰ ওপৰত এটা ডিটেইলকে ভিডিও বনাই দিম তো হেইটো কাৰণে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু গাইজ আপুনি যদি নিজে অনলাইনটো কৰিব নোৱাৰে তেন্তে ইয়াত এটা হোৱাটসঅ্যাপ নম্বৰ দিয়া আছে এইটোত আপুনি DM কৰিব আপুনি মাত্ৰ 150 rupees এটা দি অনলাইনটো কৰি ল'ব পাৰিব তো গাইজ থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও যদি ভিডিওটো ভাল লাগিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব থ্যাঙ্কস ফৰ ওয়াচিং